তো হাই গাইজ, স্বাগতম জনাইছোঁ আমাৰ খাতীগাঁও ইউটিউব চেনেলটিলৈ। গাইজ আজি হৈছে 15 আগষ্ট স্বাধীনতা দিৱস। তো স্বাধীনতা দিৱসৰ সকলোকে অলেখ অযুত শুভকামনা জনালোঁ। বাকী দেখা কৈ দিয়ক চবকে হেপী ইণ্ডিপেণ্ডেন্স ডে। ইণ্ডিপেণ্ডেন্স ডে। তো আজিৰ দিনটো আমাৰ চবৰে কাৰণে ভাল দিয়কচোন, চবৰে এটা আজিৰ দিনটোত আমাৰ দেশখন স্বাধীন হৈছিল। বাকী দিনটো অহাৰ কাৰণে বহুত মানুহে নিজৰ প্ৰাণো আহুতি দিছিল, তেওঁলোকৰ কাৰণে আমি সশ্ৰদ্ধ প্ৰণাম। বাকী গোটেই আছে এই মহান আত্মাকে তেওঁলোক ভালকে থাকক। সেয়ে বেছি বকি নাথাকোঁ, কাৰণ চবেই জানেই চব কথা, গোটেইখিনি কথা জানে। আমি জাষ্ট ক'লোঁ আৰু হেপী ইণ্ডিপেণ্ডেন্স ডে। দেখা যাব এতিয়া। বাকী মই যাম গাইজ, এতিয়া আমাৰ যিহেতু কৈছিলোঁ মই স্পেচিয়েল অলপ আছে, মানে কি জানে না, আমাৰ কাৰ্যসূচী আছে। মই যোনটো জাতিষ্কাৰ NGO-টোত আছোঁ তাতে আমাৰ ফাৰ্ষ্ট হ'ব পতাকা উত্তোলন। ইতিমধ্যে পতাকা উত্তোলন হৈ আছেই, মোৰ অলপ উঠাত দেৰি হ'ল। এতিয়া মই আৰু গা পা ধুই যাম, ড্ৰেছটো চেঞ্জ কৰিম। তো দেখা আপোনাৰ ফোন আহি আছে। তো ফাৰ্ষ্ট পতাকা উত্তোলন, তাৰপিছত হ'ব বৃক্ষৰোপণত আমাৰ বেলশত থানাৰ OC ছাৰ কি নাম আছিল, লিটু শৰ্মা ছাৰ, তেখেত আহিব, তেখেতকো দেখাই দিম বঢ়িয়াকৈ। তো ফাৰ্ষ্ট আমি তাকে যাওঁ, সেইখিনি বেছি নাথাওঁ, মানে বহুত ডাঙৰ মানুহ থাকিব না। চ' তাৰ আগত সেনেকৈ আৰু বকি দিবা ভাল নালাগে। তথাপিও আৰু বহুত মানুহ কেমেৰা ফ্ৰী নহয়। চ' যদি যেখিনি পাৰোঁ মই সেইখিনি দেখাম। তাৰপিছত বাকী আমি আহিম দেখা আৰু মই নলবাৰীৰ পৰিৱেশটো দেখাম কেনেকুৱা, 15 আগষ্ট বুলি কেনেকুৱা। আৰু গাইজ বেছি মানুহ জানো নাথাকে ন, কাৰণ আজিৰ দিনটোত দেশখন স্বাধীন হৈছিল। হ'লে চবেই ৰাতিপুৱাখিনি সময়খিনি উদযাপন কৰি হয়তো কোনোবাই খানা খাব বা কোনোবাই আৰু আজি আৰু অলপ ঘৰতে থাকিব আৰু যিহেতু বহুত ৰ'দে দিছে পুৱাই। বাকী চব ঘৰতে থাকিব, মানুহ বেছি নাথাকে নলবাৰীত। আমি যোৱা বছৰো পোৱা নাছিলোঁ। বাকী এতিয়া মই গা পা ধুই তাকে গেলি যাই থাকোঁ, একদম নলবাৰীত নীলোৎপলহঁত লগ পাই আছোঁ। বাকী আহি দেখা আৰু মইতো নলবাৰীত যামে দক। কাম করছি অলপ এপাকে চা ভিডিও দিন চাব নালাগে তই। তো গাইজ মই কৈছিলোঁৱে যি মই আহি নাপাওঁতে সিহঁতৰ হৈছে পতাকা উত্তোলন, দেখা পালাকে চটটোত পতাকা উত্তোলন হৈ গৈছে। আৰু তাৰপিছত এতিয়া আছে আমাৰ বৃক্ষৰোপণ। আৰু বৃক্ষৰোপণত কি হ'ল দেখিছে নীলোৎপলে এইখিনি তাৰ পৰাই য'ত আমাৰ জাতিষ্কাৰৰ হেৰিটো আছে, কাৰ্যালয়টো আছে, তাতে আমি এইখিনি বান্ধি আছিল নীলোৎপলে বান্ধি। আমি এতিয়া য'ত হ'ব এই ৰাস্তাটোত আপোনাৰ এইখিনি সিহঁতত আমাৰ গছপুলি লাইনকে গছপুলি ৰোৱা হ'ব। আৰু গছপুলি ৰোপণ কৰিব আমাৰ বেলশত থানাৰ OC লিটু শৰ্মা ছাৰে। তো সেইখিনি আৰু তেখেত আহি আছে আৰু আমাৰ সদস্যখিনিও আহি আছে। আমি নীলোৎপলৰো মই আগতে আহিলোঁ, মোৰ স্কুটিখনত এইখিনি লৈ আহিলোঁ, মানে গছপুলি ৰোৱাৰ পিছত গছ পুতিব লাগিব না, গছকেইটা আমি লৈ আহিলোঁ। এতিয়া আগবাৰ তাকে গেলি যাওঁ আৰু ছাৰ আহিলে আমি সেইখিনি গছপুলিখিনি ৰোপণ কৰিম আৰু সেয়ে আৰু। তাৰপিছত বুটটোত খালোৱে, মই বুটটোত দিলাক আছিল আগৰে। বাকী এতিয়া যাই থাকোঁ, চাই থাকক দক। মোৰ গাড়ী না আৰু এনেকৈ পিছলিছি দিয়া। গছপুলি ৰোৱা হৈ গ'ল, আপোনালোকে দেখা পালে আগৰ শ্বটকেইটাত। আৰু এতিয়াও এই হৈ আছে। বাকী মই যিহেতু নলবাৰী যাম, মই এতিয়া যাই থাকোঁ। বেকাও মোক ফোন কৰি আছে। বাকী নীলোৎপল বা হৈ গ'ল গম নাপাওঁ, তাত মই চাৰি পাত লৈ মই যাই থাকোঁ। বাকী ছাৰ আপুনি যায় নেকি ঘৰক দক ছাৰ? বাকী চাওক চব হৈ আছে, আমি এতিয়া যাই থাকোঁ দক। কি তই মোক সময় কেইটাত দিছিলে? নহয় গাইজ, মানে কি সি ছাৰ লিটু ছাৰ অলপ নাওমান মানে হেৰি হ'ল আৰু আইচি ঠিকে টাইমতে আহিছি, চাহ তাহ খালাক। তাৰপিছত গছপুলি ৰুলো, আপোনালোকে দেখাই পাইছি। তো অহাৰ লগে লগে ভিডিঅ' ষ্টাৰ্ট কৰি দিছে তাৰ মোবাইল দি। কৰিম না, মানুহক প্ৰুফ দিব লাগে। মানুহে যে সময়ৰ মূল্য বুজি নাপায়। মোবাইল দেখো কেইটা বাজিল? হয়, মই আপোনাক 11টাত আহিম বুলি কৈছোঁ, 11:34 হ'ল। মোবাইল দেখাব লাগিব। 11:34 হ'ল। 11:34 ই মোক কৈছিল গাইজ 10:30 আহি পাম বুলি। অলপতো টাইম লাগিবই লাখানত। এনেকৈ লেট হ'লে নহ'ব নহয়। শুনক কালাকলি চাহ দিছি, ছাৰক তাতে চাহ দিছি। মই কৈছোঁ মোৰ দেৰি হৈছে, মই গুচি আহিছোঁ দাউৰি গম পাই। নীলোৎপলহঁতে কালাকন দি চাহ খাই আছে। এতিয়া মোৰ খাবৰ মন নাযায়, মই থৈ আহিছোঁ। হ'ব হওক, আপুনি মোক ভাৱনাত খুৱাব হওক। যাওঁ, মোৰে দুখ লাগিছে। ভালে হ'ল খাবা পাব। কি মই খুৱাম? তই খুৱাব লাগিব তাতে। পইচা নাই মোৰ। কেনেকৈ কৰে চাহ। তো গাইজ আমি ডেকা আৰু মই যাই আছোঁ এতিয়া নলবাৰী। এনেই অলপ চাই আহোঁ, কয় কি বাৰু দেৰি হৈ গ'ল, মানে অলপতে দেখাও গা চা ধুলাক। মই অলপ ভাত খাই আহিলোঁ ঘৰত, 1টাই বাজিল এতিয়া। আৰু ভিডিঅ'টো এডিট কৰিলোঁ যোৱাকালিৰ ভিডিঅ'টো, মানে 14 আগষ্টৰ ভিডিঅ'টো 15 আগষ্টত দিলোঁ। মানে আপোনালোকে খাইছে অলৰেডি কালিয়ে, কিন্তু কথাটো হৈছে ভিডিঅ'টো এতিয়াহে এডিট কৰিলোঁ। এই দেখাই এলা কিবা কিবি কৰি আছে। বাকী এতিয়া আমি যাই থাকোঁ আৰু নাভাবিব দেখাই যে এলা কৰি আছে, চব কাম দেখাই কৰে, আকৌ নকৰে, কেৱল থাম্বনেইলখন লাগে। বাকী চব গোটেই অল এভ্ৰিথিং ময়ে কৰোঁ।
আকৌ নাযায় চাওঁ একবাৰ মুখখন চাওঁ ই কলা চচমা মাৰি ডাকু জয় বাংলা বাকী দিয়ক গাইজ আমি চাই থাকোঁ এতিয়া বাকী নেক্সট তাত দেখাত তাৰ পইচা দিব কাৰণ মোৰ মোবাইলত ভিডিঅ' আপলোড হৈ আছে তো গাইজ নলবাৰীক যোৱা কথা আছিল এই কিনকে আহি পালোঁ মানে কথাটো কি হৈছে জানা গাইজ আজি 15 আগষ্ট নহয় বাৰু আজি 16 আগষ্ট মানে গাইজ কালি মই তাৰ পৰা অহাৰ পিছত আপোনালোকে দেখা পালাক দেখাই মোক হেৰি কৰিলাক তাৰপিছত মই ঘৰত গ'লোঁ ঘৰৰ পৰাই যাই মই বোলো মুখ চুখ ধুই আহি বঢ়িয়াকৈ যাম নলবাৰী গৈছোঁ আমি বঢ়িয়াকৈ ভিডিঅ' বনাইছোঁ মানে কেছটো কি হৈছে জানে না তাতে যোনখিনি মই ভিডিঅ' ল'লোঁ মোৰ মোবাইল দি ল'লোঁ আৰু তাৰপিছত সিদিনাই মোৰ এটা ভিডিঅ' আপলোড হৈ আছিল আৰু প্লাছ চাৰ্জ নাছিল সেইকাৰণে মই বোলো ডেকাৰ মোবাইলটো দি ভিডিঅ' কৰোঁ যোনখিনি নলবাৰীক ষ্টাৰ্টিং যেতিয়াৰ পৰা নলবাৰীৰ ক্লিপখিনি যেতিয়াৰ পৰা ষ্টাৰ্টিং কৰিছোঁ সেইখিনি আমাৰ ডেকাৰ মোবাইল দি লৈছোঁ আৰু কি হৈছে মই ভাবিছোঁ ডেকাৰ মোবাইল দি লৈছোঁ একো নহয় কিন্তু ডেকাৰ মোবাইলটো চাৰ্জ নোহোৱাৰ কাৰণে চুইচ অফ হৈ গ'ল ৰাতি 15 আগষ্টৰ দিনা ৰাতি সেইটোৰ কাৰণে চুইচ অফ খুলি গেছি চাই ক্লিপকেইটা নাই ডিলিট হৈ আছে তো সেইটোৱে প্ৰব্লেম হ'ল আমি নলবাৰীক 15 আগষ্টৰ দিনা বঢ়িয়াকৈ নলবাৰীখন চাইছিলোঁ বঢ়িয়াকৈ দেখাং খুজিছিলোঁ কিন্তু উপায় নাই আমি দেখাইলোঁ কিন্তু নহ'ল আপোনালোকে সেই 15 আগষ্টৰ সেইখিনিয়ে দেখা পালাক বাকী আৰু আকৌ দেখা নাপালাক সেই এটা প্ৰব্লেম আজি হৈছে 16 আগষ্ট তো আমি আজি ডেকা আৰু মই অলপ গধূলিকৈ এনেই ফুৰিব যাওঁ অলপ বেয়া লাগছি ক্লিপকেইটা ডিলিট হয় কিন্তু এতিয়া আমি যাওঁ একবাৰ নীলত পলত থাকে তাৰ পৰাই বাকী ডেকাই আজি কৈছি যি ডেকাই বোলে আজি চাহ খুৱাব গধূলি কি খুৱাব চাহ আৰু চিঙৰা মানে কি হৈছে গাইজ এইটো ভিডিঅ' এইটো আমি 16 আগষ্টত শ্বুট কৰিছোঁ কিন্তু ভিডিঅ'টো পাব আপোনালোকে 18 তাৰিখে মানে 18 তাৰিখে পাব আৰু ধৰক মানে ডেকা অহাকালি হয়তো ক'ৰবাত যাব মানে 17 তাৰিখে ডেকা ক'ৰবাত যাব যদি ডেকা জ নহয় তেতিয়াহ'লে 17 তাৰিখে চাব নহয়তো যদি জ হয় তেতিয়াহ'লে 18 আগষ্টত চাব 18 তাৰিখে মানে আমি 15 আগষ্টৰ খিনি আপোনালোকে আগত দেখা পালা 15 আগষ্টৰ যোনখিনি নলবাৰীক গৈছিলোঁ সেইখিনি ক্লিপ নাই আমাৰ তাতে ডিলিট হৈ গ'ল সেইটোৰ কাৰণে আজি আৰু এইটো বেলেগকৈ ষ্টাৰ্ট কৰিছোঁ এটা ভিডিঅ'তে দি দিছোঁ কৰিব লাগিব না সেইকাৰণে এটা ভিডিঅ' দি দিছোঁ যেখিনি মেইন আৰু আমাৰ সেইখিনিতো দেখাই দেখা লাগে কিন্তু আমি ভাবিছিলোঁ কি নলবাৰীক যাই পেলাই মানে কিবা এটা দেখাৰ কথা নলবাৰী বঢ়িয়াকৈ কৈছিলোঁ আমি নতুন ফ্লাইঅভাৰখনতো গৈছিলোঁ তাৰপিছত সেইফালে গৈছিলোঁ আৰু কিন্তু নহ'ল বাকী এতিয়া আমি নীলত পলত তাকে গেলি যাই থাকোঁ তাৰপিছত তাতে অলপ জমনি হ'ব আৰু গাইজ আমাৰ জয় বাংলা আহিছে মোৰ অলপ ষ্টাৰ্টিং হৈছে কিয় দেখাই দিম নহয় বাকী মোৰ অলপ হৈছে মিছাই কোৱা নাই অলপ হৈছে অলপ নহয় বেছিকৈ হৈছে দিয়ক বাকী চশমা জমৰ খোলা নাই এতিয়া আমি নীলত পলত তাকে গেলি যাই থাকোঁ সি গোটেই ঘুমাই আছে বোলে 4টা বাজি অলপ তাক ডিষ্টাৰ্ব দিওঁ তাক অলপ ডিষ্টাৰ্ব দিব যাওঁ আজি অলপ এখানি ফানি হ'ব গাইজ এই ক্লিপখিনি অলপ ফানি হ'ব আগৰখিনি 15 আগষ্টৰখিনি গেল আৰু সেইটো যিহেতু বেলেগ ভিডিঅ' গেল এখানি তাৰ আকৌ দায়িত্ব নধৰিব অলপ ফানি হ'ব তোৰ লগ গাইজ তো গাইজ আমি গ'লোঁ বৰ্ণিশ্বক আহি আৰু এটা বস্তু দেখাওঁ আপোনালোকক এইখন গেট সূৰ্যটোৰ কাৰণে কলা হ'ব পাৰে এইখন হৈছে আমাৰ বিল্লেশ্বৰ দেৱালৰ গেট কলো কেনেকৈ দেখি থাকচোন গাইজ এই ভয়তে গাইজ সেই চশমা মাৰি লৈছি কোনোদিনো চশমা নিপিন্ধে এতিয়াও আহিছে তো গাইজ এইখন হৈছে আমাৰ বিল্লেশ্বৰ দেৱালৰ গেট মানে বিল্লেশ্বৰ দেৱালক যাবৰ কাৰণে ৰাস্তাটো বঢ়িয়াকৈ বনাইছে আৰু গেটখনো বনাইছে আৰু গুছ কাষৰ পাই আৰু এইটো হৈছে গাইজ জাগ্ৰা ৰোড এইফালে মুকালমুৱা জাগ্ৰাৰ পৰা আহিব পাৰি আৰু এইফালে জাগ্ৰা ৰোড আৰু প্লাছ ইফালে নলবাৰী তো আপোনালোকে জানে বাকী এইখন মন্দিৰক যোৱাৰ কাৰণে দুৰ্গা পূজাৰ আগত কমপ্লিট হৈ যাব তো দুৰ্গা পূজাত মানুহ বঢ়িয়াকৈ হয় দি সোমে যাব পাৰিব সেইটো জাগ্ৰা ৰোড চক পাব এখন গেটখন দেখাই পাব চিধাই গেলি বিল্লেশ্বৰ দেৱালয় আৰু মুকালমুৱাৰ পৰা আহিলে আৰু এইটো 2 লেন হাইৱে বনি আছে বৰ্তমান জাগ্ৰা ৰোডটো 2 লেন হাইৱে বনি আছে কনষ্ট্ৰাকশ্যন আণ্ডাৰ কনষ্ট্ৰাকশ্যনত আছে এইটো ৰাস্তা তো বাকী আমি বাকী আমি যাই থাকোঁ নীলত পলত তাকে গেলি গাড়ী চলাব লাগি তাক এটা ফোন কৰি লওক ফোন মাৰিছোঁ ৰ'ব ও বলদা ও করেছে আপনি ইটা হে মানে কিমান সময় হয় নেকি আমি আমাৰ মন্দিৰৰ গেট পাইছো আমাৰ বিল্লেশ্বৰ দেৱালয়ৰ যিখন গেট বনাই আছে আমাৰ বৰ্ণিশ্বৰ কথাই পাইছো আপুনি ভিডিঅ'ত উঠি আছে যে আপোনাক ফোন কৰাটো দেখছি গাইজ এই 4টা 5টা বজাত গেলি গায়ে নধৰে দিনটো গাহৰিৰ দৰে ঘুমাই থাকে এই 5টা বজাত হে কৰে উঠে তোৰ লাজ নাই এই কুত্তা
কাম তোৰ কি কাম থাকে আই দিনটো ইনকে আছা কৰবাই ইতে গুটুন ধতাৰ পাই আছো মই নলবাৰী তো গাইজ বাকী এতিয়া আমি নীলত পলতৰ গেলি যাই থাকো চাই থাকো আপুনি ৰেডি হওক দিয়ক তো গাইজ আমি নীলত পলতাকে আসলো তাৰপিছত নীলত পলে কৈছে মই গা ধুওঁ ৰ আপুনিতো আপোনালোকে শুনাই বেছি তাহাঁতৰ ফ্ৰণ্টেদি তাহাঁতৰ ঘৰৰ ফ্ৰণ্টেদি এটা সৰু একদম আলি এটা আছে এইটো চাওক এই আলিটোতেই তাৰ ঘৰ সেইটো হয়দি সোমাই আহিব লাগে তো আমি সোমাই আহিলোঁ মানে কি ধুনীয়া আমাৰ ভাল লাগছে আমাৰ আৰু কিবা এটা পৰিৱেশ চাওকচোন একবাৰ গাছ বেছি নাই কিন্তু জিকেটলা আছে মানে সাজে থোৱান লাগছি সাজে থোৱান লিখি তো কি ধুনীয়া চাওক একদম তো গাইজ দেখছি কি মজা পৰিৱেশ এটা পুৰা ধান চান ৰুই থৈছি এফালে আমাৰ সূৰ্যদা তাৰপিছত ফালে ভাল আমাৰো ভাল লাগিছে আৰু ঠাণ্ডা দিনত আহি মজা লাগিব তে না কি কৈ থাকা বঢ়িয়া লাগিব আপুনি এখনি জায়গাত মানে কিবা এটা শান্তিৰ মানে এটা শব্দ শুনা নাপায় কেৱল চৰাইৰ মাত হেৰিৰ মাত বেলেগ কোনো ভাল লাগে কিবা এটা এনেকুৱা জেগাত তো বাকী আমি এতিয়া যাই থাকোঁ এফালে তল গা ধোৱা হৈছে চাগে তো আমাৰ পলটাৰ বহুত সময় লাগে না গাইছ 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 আমি মোৰ জাগাই নাই অলপ আউকে যা মোৰ জাগাই নাই মই নামো দে মোৰ আউকে যা অলপ হ'ব দে ইমান হাল্লাই 70 নামি দিয়ে নামি দি হ'ব দে শান্ত সুধোৱা শান্ত গাড়ীটো ইমান হাল্লা অলপ শান্ত মোৰ দেখা নাই এনেকে বহি আছো এতে মোৰ জাগা নাই ওলে বুঢ়ী এটা জাগা আছে তো গাইজ আমি যাই আছো দৌৰে বৰ নালকে সেনা কৰিব নামি দিয়ক নামি সেনা কৰিব সেনা কৰিব নাংকে না নামি দিম কিন্তু মই এতিয়া গাড়ী পাই এই বুঝো আৰু কুত্ত এই ফোনটো চাই বিপদ পাৰো নপৰে তো দিবা মোক তো গাইজ চাই যাওঁ আমি যাই থাকোঁ এতিয়া তো গাইজ চশমা পিন্ধি লৈছো বাকী তুমিও চশমা কিয় পিন্ধছ তোমাৰো হৈছে নেকি নহয় বেলেগৰ আইচপ্লু হৈছে কি আইচপ্লু কি আৰু একবাৰ কচোন কি কিনো চকু দি লাল পৰে আইচ ফ্লু দেখিতে আইচ মানে কি জানা বৰফ আই মানে চকু আই ফ্লু ইংলিছত কিমান নম্বৰ ইংলিছৰ মেথিয়ৰ 66 পাইছো কাহত নাই ভাল চলি বস্তিল বদয় হাই সেকেন্ডাৰী 49 পাইছো দিবৰ মাৰি হলে পাইছিলে আপত্তি কাৰণ কি গাইস কি কয় আইচ ফ্লু আপা দিবৰ কি জানে না কি এইটো আপাত দিবাৰ বুলি কয় এফালে একবাৰ এফালে একবাৰ হয় কেছ ককচোন আইচ ফ্লু হা তাৰ সেই বুঢ়া চলিটো লাজ নাই আইচ ফ্লু বুলি কিবা মাথা নষ্ট হৈ যাব এই গাইজ হেই তই একো শেখনিও নাজ না হে তই শেখনিও নাজ না কিয়া আইচপ্লু আইছলো আইফ্লু এ চকু দি হেৰি হয় কি হয় এ লাল পৰে হয় নহয় মোৰ নহয় বেলেগৰ হৈছে না ভয় লাগে না আমাৰ দেখাৰে আহিছি আমাৰ দেখাৰ হৈছে সি মোক আজি আপাত দিবৰ মাৰিবা আহে পুৱাৰ পাতিৰ মাৰিবা এ মোটা কয় আৰু গাইছে কিবা আপি পতিছে নেকি সঁচা এই বহুত বিজি থাকে আৰু ইনষ্টাগ্ৰামত সদায় দৰকাৰ হ'লে ভাত নাখপো ইনষ্টাগ্ৰাম এটা আপি হেৰি কিবা কালাৰফুল নকফালিছ মই লাগা হলি স্ক্ৰীনশ্বট মাৰি আপোনালোকক দেখাই দিম যদি ভিডিঅ'ত দিবা পাৰো আৰু লগতে কথা পাতি আছে ভাই গুটাই চাওচোন কিবা কৰি আই বেলুন আই ফেট পগিলা কি কৰি আছ তই তুমি যদি ভাত নোখোৱা ময়ো নাখাওঁ কি লাছনা এ কি তই তাছ কৈ দি তাও এতিয়া হাতটা চিংগা খাই বহি আছে মোৰ প্ৰেম হৈছে তাৰ পেট চাত কি হৈছে তই মোৰ প্ৰেম হৈছে প্ৰেম আমাৰ কাষৰে পাঠশালা স্কুলত পঢ়ে চতুৰ্থ দাদা বুলি ভাবিছিলে নহয় এই খুৰা বুলি চাইছটো নেকি প্ৰেম হৈ তোৰ বাবু খালা ভিডিঅ'ত কিয় ক'ব লাগে পাৰ্চনেল কথা কমে চিন্তা আছো কিবা এটা বেলেগ কথা কমে কিয় নকওঁ মোৰ যে ক'লে আইছলো বুলি এ মই কৈ দিছো গাইছ চিংৰা খাম বুলি ক'লো ভাল ক'বা কেলে আৰু এখিনি মই কাটি দিম আগৰ খিনি কাটি আজি এলা কাটা কাটি নহ'ব কাটিমে না মই ইচ্ছা মই কাটি দিম না এডিট কৰিম আজি পলটা এডিট কৰিব না তাৰ লেপটপত হেলা কৰিবা নেকি না পলটা লেপটপত এডিট কৰিবা কৰিব নেকি পলদা মোৰ মেকবুকটো নাছে এডিট কৰিম কি মেকবুক বানানটো কত একবার ও গাইস মতে দেখছি করে মেক বড ধসু করে বুক মেকবুক এ এমান জানো মেকবুকত কি সিম্বল লাগে দিছপালে ও এপলৰ এ আধা খ আপেল এটা আধা আপেল এ আপেলটো কোনে দিছে জানা ঐ গাই সস লৈ আছ খাইছো
তো ৱেষ্টিং ৰাস্তা খাব আহিছোঁ কি এতিয়া গাইজ দেখাই পাৰ্টি দিছে আমাৰ দেখা কিবা ক'ব হয় নেকি নহয় নহয় আৰু এটা লাগিছিল এটা চেছে হ'ল চাহ আহিব আৰু